মাইক্ৰফোনটো চাইছোঁ কেনেকৈ লৈছ এইটো উল্টা হৈ আছে নহয় কৰোণাৰ কাৰণে দুবছৰ আমি ষ্টেজলৈ আহিব পৰা নাই যে মাইকটো কোনটো পিছফাল কোনটো আগফাল পাহৰিয়ে গৈছো ভালে আছেনে নমস্কাৰ ইয়াতে উপবিষ্ট সমূহ দৰ্শকক আমি ৰঙালী বিহুৰ উল্লেখ জনালোঁ আৰু টংলাৰ এই বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখসকল সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক বিহুৰ উলগ আৰু শ্ৰদ্ধা জনাইছোঁ আৰু এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত যিসকল পুলিচ প্ৰশাসনৰ লোকে আমাক নিৰাপত্তা দি অনুষ্ঠানটো আগবঢ়াই দিছে তেখেতসকলকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে আমাৰ অসমীয়া নৱবৰ্ষ খুব ভালেৰে যাওক খুব সমৃদ্ধিৰে ভৰি পৰক তাকেই কামনা কৰিছোঁ বোলে আও হৰি মজা আমি মানে আচলতে আমি বিভিন্ন অনুষ্ঠান কৰি আছোঁ এই 6-7 বছৰে কিন্তু আমি টংলাৰ ফালে কেতিয়াও অহা নাই আমি এবাৰ প্ৰথম আহিছোঁ আৰু এইখিনিতে মোৰ ককাইটো আমাৰ হৰেশ্বৰ দাকো আমি এতিয়া এই কি কৈ আছিলোঁ এতিয়া চিঞৰি দিলে কথা মাজত পাহৰি থাকিলোঁ কি কৈ আছিলোঁ মনিব বজাৰ কথা আপুনি কিবা হৰেশ্বৰ কথা কৈ আছিলে হৰেশ্বৰ দা হৰেশ্বৰ দা আচলতে ধন্যবাদ জনাইছোঁ ককাইদেউ হৰেশ্বৰ দাৰ লগত বিভিন্ন কামত জড়িত হৈছোঁ সৰু সুৰাকৈ তেখেতকো বিশেষ ধন্যবাদ আমাক এইদৰে আপোনালোকৰ আগত এনেকৈ উপস্থিত কৰালেহি আৰু আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন চাই আছে নিশ্চয় বেহাৰবাৰী আউটপোষ্টখনো তেনেকৈ লাভ ইউ টু এতিয়া এই মাজত কথা কৰিলে বিৰাট বেয়া পায় এইটো ব্ৰেক হৈ যায় নহয় মনোযোগটো এতিয়া কি কৈ আছিলোঁ পাহৰি থাকিলোঁ মোৰ মনত আছে কি আপুনি কৈছে গাড়ীৰ পৰা নামিলোঁ গাড়ীৰ পৰা নামিছোঁ নামিটো দেখিছোঁ আৰে গোটেই দেখোন বোকা মই সেইটোৱে কৈ আছিলোঁ ক'বলৈ লৈছিলোঁ তাৰপিছত কেনেকৈ নামিম এইফালে এইবিলাক কাপোৰ আজিকালি আকৌ আগৰ নিচিনা ধুতি কুৰ্তা পিন্ধিলে নহ'ব নহয় ইমান দূৰৰ পৰা আহোঁ ইমানখিনি কথা থাকে মাজত অকণ ভালকৈ আহিব লাগিব তথাপিও আকৌ বোকা ফেনেকি নোপোৱা মানুহতো নহয় এবাৰ ভাবোঁ ফেনেকি দিওঁ নেকি এবাৰ ভাবোঁ আকৌ জোতাযোৰ লেতেৰা হ'লে কালিলৈ অনুষ্ঠানটো কি হ'ব আৰু বস্তুৰ যি দাম বাঢ়িছে জোতাটো 2-3যোৰ কিনিব নোৱাৰি আমি এযোৰে কিনিছোঁ আমি মতা মাইকী দুইটাই পিন্ধো বিহু হেল্ল' থেংক ইউ আৰু এই মাজত কিয় মাতি দিয়ে ভাই পোকে কামুৰিছে কিয় মাতি দিয়ে এতিয়া ব্ৰেক হৈ যায় নহয় কিন্তু তেওঁক কোৱা মোৰ মনত আছে আপুনি অনুষ্ঠান সামৰিছে ছাৰ গতিকে আমি যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ তাৰ বাবে ক্ষমা খুজিছোঁ আৰু আমাৰ এই 1 ঘণ্টীয়া অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ আপোনালোকে মানুহ বৰবাদ কৰি দিব নোৱাৰি 1 ঘণ্টীয়া অনুষ্ঠান সামৰণি মাৰিছে হাত চাপ মাৰি দিছে অনুষ্ঠান আৰম্ভ হৈছে আপোনাৰ ভাষণ সামৰণি মাৰিছে হয় নে তই সামৰিছে বুলি কৈছে মই সামৰি দিছোঁ মইতো কৈছোঁ আইজে যে হাত তালি বজাইছে নাই এনেই বজাইছে 2 বছৰ বজোৱা নাই ন হাতবোৰ খজুৱাই থাকেতো হয়নে নহয় কিন্তু এইটো বজোৱাও ভাল এটা হাত চাপৰিটো বজালে এটা এক্টিভনেছ এটা আহি যায় কিন্তু এনেকৈ আপোনালোকে আমাৰ শ্ব'টো এনেকুৱা নহয় যে আমি দুটা আহিম ইয়াতে ঢেৰ ৰখাল জমনি কিবা ফটোৱা কথা এসোপা ক'ম হাঁহিব এনেকুৱা একো দাম নাই চেলমনি বদৌতি ইয়াতে কিন্তু আমাৰ লগত কথা পাতিব লাগিব অনুষ্ঠান সেইটোৱে আমাৰ আপোনালোকৰ লগত আমি কথা পাতিম আমাৰ লগত আপোনালোকে পাতিব পাতিবনে নেপাতে আমাৰ লগত আছেনে ৰাইজ বোলে হৰি ওলা
কৰিব কি জামানা পৰি যাব দেই ওলাই আহিলে আমিতো উৰুকাতে ওলাই আহিলোঁ শ্ব' কৰি ঘূৰি ফুৰিছোঁ এতিয়া মই ইয়ালৈ আহিবলৈ হোটেলৰ পৰা ওলাই আহিছোঁ ফোন কৰিছে আমাৰ মায়ে আমি মায়ে বুলিয়ে মাতোঁ মায়ে ফোন কৰিছে বোলে ঘৰৰ চোতালত এতিয়া নাম ধৰিছে হুঁচৰি গাইছে আমি সেৱা কৰিবলৈ লৈছোঁ কিবা এটা দিব লাগিব নহয় তই সেৱাটো ধৰ মই সেই ভিডিঅ' কলতে সেৱা ধৰিছোঁ আশীৰ্বাদ দিছে দিয়াৰ পিছত কৈছে এতিয়া কি দিয়া মই বোলো হ'ব দক্ষিণাটো মই কৰি দিম আৰু সেই বুলি কৈ আকৌ সেই যিজন নামতি আছিল তেখেতৰ গুগল পে' নম্বৰটো লৈ গুগল পে'তে দক্ষিণা দি দিছোঁ মানুহক কি যে দিন আহিলে সঁচাকৈ দেই বোলে আহ হৰি কথা এই একে ৰাস্তালৈকে কিমান লাইট জ্বলি আছে অঁ আছে কিন্তু দেই আকৌ এক্সট্ৰাকে এইকেইটা লাইট কিয় জ্বলাই দিছে এইটো মানে আচলতে মোবাইলৰ ৰেকৰ্ডিং কৰি লয় অ ঘৰত বিশ্বাস নকৰে ন গোটেই পৰিয়ালটো মানে আহিবলৈ মন নাই এলেহুৱা আহিবলৈ বোলে ইমান দূৰ ল'ৰা দুটা আহিছে না মোৰ কাৰণে ভয় কৰিছে ঘৰত ভাত খাওঁ বুলি ন কালি মানুহ এজন আহিছে বিশ্বাস কৰক আমাৰ কালি ক'ত আছিল লাকুৱাত আছে মানুহজন আহিছে একদম মানে খোপাই জোপাই আহিছে গম পাইছোঁ আৰু তাৰপৰা আহি এনেকৈ ফটো দিছে ছাৰ এনেকৈ ফটো উঠিছে ঠিক আছে থেংক ইউ দিছোঁ মই যে মোক ইমানখিনি মৰম বা আশীৰ্বাদ দিছে মোৰ ভাল লাগিছে তাৰ মাজত আকৌ কৈছে এইখন ফটো যদি লৈ নাযাওঁ বোলে ঘৰত মোক শ্ৰীমতীয়ে ফালি পেলাব মই বোলো কিয় কৈছে ফালি পেলাব এনে ক'ত গ'লগৈ তেতিয়া মই ভাবিছোঁ আচলতে তেওঁ ঘৈণীয়েকক ফাঁকি দি কিবা বেলেগ অনুষ্ঠানত ঘূৰি ফুৰিছে যে ধৰা পৰিছে সেইকাৰণে ঘৈণীয়েকে কৈ পঠাইছে যাবা কিন্তু কেকে লগত ফটো আনিবা তেহে ঘৰ সোমাবা যোন ব্যৱচাৰী সোমাইছে ফটো উঠিছে অকণ এইটো ধুনীয়াকৈ দিয়কচোন দাদা আপোনালোকেও ৰঙালী বিহুৰ ওলগ জনালোঁ দেই দাদা আপোনালোকেও অঁ বহুত কষ্ট কৰি গোটেই ৰাতি আমাৰ চাউণ্ডৰ দাদা মনটো মাৰি আছে কিবা চাউণ্ড ধুনীয়া তেওঁ কিন্তু মাত নিদিয়ে নিজৰ চাউণ্ডটো নিদিয়ে কিন্তু এইটো চাউণ্ড ধুনীয়া উলিয়াইছে ঘৰত কিবা লাগি আহিছে দেখিছা গম নাপায় কিন্তু মুখখনত বিয়া পতা নাই বিয়া পতা মানুহবিলাক বেছি হাঁহি ফূৰ্তিকৈ থাকিব লাগে আমি বিয়া পতাবোৰহে জুপুকা মাৰি থাকোঁ অনুষ্ঠানবিলাকত দেখিছোঁ মই যিসকলে বিয়া পতা নাই সেইসকলৰ একদম উৎপাত বহুত বেছি বিশেষকৈ আমাৰ যুৱ শক্তিটো যিসকলে বিয়া পাতিলে ঐ মৰম জান যাবিনে তই অকণমান হেল্ল' ঐ আছনে এইটো ভালকৈ দেচোন আৰু চা এই বুৰ্বকটো এইটো ইমান অনুষ্ঠান কৰিছে এই কথাবিলাক অলপ মন দিবি বেছি এনেকৈ চা শুনি ল কথাটো শুনি ল এইটো আগুৱাই কিয় হয় এইটো আইচক্ৰীম নেকি চাইজটো তেনেকুৱাই তাত এইটোৰ পৰা অকণমান আঁতৰত কথা কবি কাৰণ ইয়াত বেলেগেও কথা কয় ন ইয়াতে এই সাৰটো থুৰটো লাগি থাকে কিন্তু আঁতৰৰ পৰা এনেই ক'ব লাগে নহয় ইয়াৰ আগত যোনে কথা কৈছে মাংস খাই আছিল বোলে গোটেইটো মাংস বনাই আছে ঐ মৰম জান চাউণ্ডটো ভালকৈ ওলোৱা নাই কিন্তু ঢোলটো কিয় বাৰু চাউলটো ঠিকে আছে তোৰ একে ধুনীয়া চাল লগাইছে তোৰ এইটো কাৰ ঘৰৰ গৰুৰ চাল লগাইছ বাৰু আমাৰ এই যে বিন্দিয়াফা খোৱা সেইটো গৰু যদি চাল লগাইছ মৰাৰ পিছত লগাইছতো সেইটো মাত নোলায় ভালকৈ কিয় খা সেই গৰুটো লোনত কিনিছিলি EMI কমপ্লিট হোৱাই নাই তলত গাব লাগিব এইটো বয়সত বেলেগে বিয়া পাতি ল'ৰা ছোৱালী ডাঙৰ হৈ পেপা বজাই আছা তুমি একদম সোনকালে মনত পেলাই দিলা ভাই মৰমৰে মই নাজান তোমাকো বুজাই
পান যাকে ৰং দিবা তাৰে নিজৰ হ'বা কেলো 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 মৰম প্ৰীতি দেবা এতিয়া পেপাৰ মাতে তুমি পেপাৰ কৰি সেইটো পেপাৰ মহৰশিঙৰ মাতে তুমি প্লাষ্টিকৰ পেপাৰ বজাই আছে নহ'ব নহয় মহৰ মূৰত প্লাষ্টিক নগজে নহয় হয় নহয় মেলাতহে গজে প্ৰথমে ভাবিছোঁ বোলো মানুহটো ওখ হৈছোঁ নেকি এইখন দেখোন লাগি গৈছে মানে এটা শেষ 10 মিনিট গ'ল 4টা মাৰিলে মানে প্ৰগ্ৰামে শেষ হ'ব এইটো লৈ যাম দেই বাবা মহৰ শিঙৰ প্লাষ্টিকৰ পেপাৰটো লৈ যাম পইচাটো দি যাম মই এটা গান বজাম কি গান ক'বা হা মই মুখনটো বোলে তেনেকুৱা ভোক চুটি পৰহি পালে যে অকণমান চুটি হয় এইটো হৈছে মই কৈছোঁ মুনত হয়নে ধুনীয়া এই মাছখন নমাই লওঁ হে তুমি মানুহজনী দেখাই নাই টঙলা ফালে বৰ ধুনীয়া ধুনীয়া ছোৱালী আছে ফুৰিছে এতিয়া আপুনি অহা নাই মই একো নকওঁ আমিতো এইবিলাক পাছ কৰিলোঁ আমি এতিয়া সেইবিলাক পেলাই ইয়াতে ৰাখিহে থওঁ একো নাই কেকেচাটো দুজনী হৈ দিয়ে ঘৰতে এজনী আকৌ চিৰিয়েলত এজনী কিন্তু মণিৰ লগত সংসাৰখন হৈ মোৰ ফাইদা হৈছে কিন্তু দেই সঁচাকৈ ফাইদা হৈছে কিয় কৈছোঁ কাৰণ এতিয়া এইবোৰ কথা শুনিলে কাৰণ প্ৰত্যেক পত্নীৰ কাৰণে গিৰিয়েকজন কিন্তু হিৰো তেওঁ তেনেকৈ দেখা ভাল বেয়া যি নহওক গিৰিয়েকৰ কাৰণে নিজৰ ঘৈণীজনী কিন্তু হিৰ'ইন আজি মণিক কিন্তু মোৰ তেনেকুৱা মই যদিও তাইক মৰমত বায়না ঘৰ ফুল বুলি মাতোঁ তথাপিও কিন্তু তাই মোৰ কাৰণে হিৰ'ইন আৰু এইবিলাক লাভ হয় কেনেধৰণৰ লাভ ধৰক মই আজি চিনেমা এখন চাবলৈ গ'লোঁ আমি দুটা যাওঁ কেতিয়াবা কিন্তু দুটা গ'লেও আমি সেইটো আমি ভুল নকৰোঁ আমি দুটা টিকট কাটি নিদিওঁ আমি এটা কাটোঁ মণিক মই কোচত লৈ চাওঁ তেতিয়া ক'ৰবাত গাড়ীত দূৰ ভ্ৰমণত গ'লোঁ তেতিয়াও সেই টিকট এটাই ক'বই নালাগে মণি আহি নিজে বহিয়ে দিয়াত হেণ্ডিমেনেও চাগে ভাবে এয়া জীয়েকেই নে কি নে সৰু ছোৱালী আপোনালোকেতো ধৰক টংলালৈ আমি প্ৰথম আহিছোঁ হয়নে নহয় টংলালৈ প্ৰথম আহিছোঁ এই দৰং ডিষ্ট্ৰিক্টত কিন্তু হেৰিয়াত এই আপোনালোকেতো মোবাইলত দেখিছে যে আজি 7 বছৰে যি আমি অনুষ্ঠান কৰিছোঁ বিহু প্ৰগ্ৰাম কৰিছোঁ অকল কেকে মোহনে কৰিছোঁ হয়নে নহয় কেকে মোহনে কৈছে কেকেটাই মোহনৰ বাহিৰে বেলেগত কিয় নকৰে আজি মণিবক কেকেটাৰ লগত চাবলৈ মন নাযায় নেকি আপোনালোকে যায় নে মোক নাযায় মানে মণিক কোনে কোনে ভাল পায় হাত দাঙকচোন এই ল'ৰা লৰাখিনিয়ে নালাগে মই আছোঁ নাই নহয় ছাৰ মৰমতে লাগিছে মই কৈছোঁ মণিক কোনে কোনে ভাল পায় হাত দাঙক আৰু বাচ্চাটা কোনে কোনে ভাল পায় ভৰি দাঙক
বা বাচ্চাটা কোনেও ভাল নাপায় ন অকল আমাৰ চাউণ্ডৰ এটা ভৰিখনে লাগে ডাং খাই আছে মানে কেইকেইটাইতো মণিভকো লৈ আহিব লাগে হয়নে মণিভক একেলগে চাবলৈ মন যায় হয়নে কেইকেইটাৰতো মন যায় কিন্তু আনিছিল নিশ্চিত মই তাকে ভাবিছোঁ 2017 মানত এবাৰ আনিছিল আমাৰ নগাঁৱলৈ একেলগে অনুষ্ঠান সেইদিনাখন মই নাছিলোঁ মানে মণিক লৈ আহিছিল আহি পেলাই মণিকক ধুনীয়াকৈ একদম ৰিহা মেখেলা ৰিহা চাদৰ মুগাৰ মেখেলা ৰিহা চাদৰ মেৰিয়াই আঁকি পানী আনিলে মানুহজনী আধাতে শেষ নহয় জানো ইমান কেকেচা হাতত ধৰি থৈ আহিছে মানে মঞ্চত উঠিব কেকেচা হাতত ধৰি উঠিছে কেকেচা গাঁৱৰ মানে ওচৰৰ ল'ৰা দুটা মানে ক'লে বা কেকেটা ছোৱালী ডাঙৰে সেই যে লাজ পালে আজিলৈকে মণিপুৰ লগ কৰিব নাযায় আমি ইয়াত প্ৰথম আহিছোঁ যে আমি ইমান বছৰে শ্ব'বিলাক কৰোঁতে যিবিলাক অনুষ্ঠান আমি ৰাইজৰ আগত দাঙি ধৰোঁতে ৰাইজে কিছু খোৰাক পাইছিল বা আমাৰ ভাল লাগিছিল সেইবিলাক শ্ব' আপোনালোকে ইউটিউবত হাম পাব কিন্তু আমি সেইবোৰ অকণমান ইয়াত কৰিম এইকাৰণে কাৰণ টংলাখনত আমি এই প্ৰথম আহিছোঁ আহোঁ লাগি থাকে শুনি থাকোঁ বিভিন্ন কথা প্ৰথম আহিছোঁ যেতিয়া আমি বাটতে পাতিছোঁ বোলো আমি আগতে যিকেইটা আমাৰ গৈ ভাল লাগিছিল গোটেইকেইটা কিন্তু এবাৰ ৰাইজক কৰি থৈ যাম দেই বেছি সময়ো নলগা আৰু ৱাৰ্ণিং দিবই আমাৰ সময় হ'লে আমি সামৰি দিম অনুষ্ঠান বেয়া পাব নেকি আকৌ আপোনালোকে এইবাৰ এইটো আকৌ মই ইয়াৰ হাতৰ পৰা আনি থবহি লাগিব এই মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বহুত দিন কি দিছ সেইটো আপুনি যে গানটো গালে মিউজিকটো মই মুখেদি দিছোঁ দে গা দে গা দে না গাওক না এই মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বহুত দিন শেষ কৰা এই চৰাই হোৱা হ'লে এইটো কি মিউজিকটো দি দিলোঁ এই চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন সেইটো কি দিলোঁ চৰাইটো বেছি কৰিছা এই চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন দুহাতে দুপাখি লৈ মঞ্জিলি ক'ত কান্দে দাঁতৰ দুৱাৰৰ খিলিখিলি বেঙেনা মঞ্জিলি ক'ত কান্দে দাঁতৰ দুৱাৰৰ খিলিখিলি বেঙেনা বিহুটো ৰাইজে ঠিকে গ'ল বিহুটো আপোনালোকৰ মানুহৰ বিহু কেনেকুৱা গ'ল মজা হৈছে আমাৰ গৰু বিহু কিন্তু ধুনীয়া গৈছে মানে গৰু বিহুৰ দিনাখন মই কেকেচাহঁতৰ ক'ত গৰু হৈহে থাকোঁ কৈ দিয়ক এইবাৰ মানে আমি বিহুতে ওলাই দিলোঁ আমি গাঁৱৰ ন গৰু নোৱাবলৈ নাপালোঁ তাক কৈছোঁ বোলো তোকে নোৱাই দিম দে আৰু সি হেনো আকৌ তাক নোৱাৰ পিছত হেনো সি শুনিছে এইবাৰ হেনো বিহুত গৰুক যে নোৱাইছে গৰুবোৰে বোলে নিজৰ ভিতৰতে কিছুমান কথা পাতিছে সি বুজি পাইছে আহি মোক কৈছে আমি বোলে এইবাৰ হালধি দি নোৱাই বৰ খুব ভুল কৰিলোঁ বোলে গৰুবোৰে বেয়া পাইছে মানে গৰুবিলাকে মানে মোক পথাৰত এৰাল দি থ'লে নহয় কেকেচাই গৰুবিলাকে আপোনালোকৰ মানুহবিলাকক খুব বেয়া পাইছে কিয় বহুত মানুহে যে হালধি আগতে পিঠা হালধি দি গৰু নোৱায় এইবাৰতে পাউডাৰ হালধি দি গৰু নোৱাইছে কিয় মানে হালধি তেল দিবৰ কাৰণে তেলৰ দাম বাঢ়ি গ'ল যে আৰু ইয়াত আপোনালোক বিভিন্ন মিতিৰ কুটুম ফুৰিবলৈ গৈছেনে নাই ৰাইজ আমাৰ গৈছেনে নাই জোৱাইসকল শহুৰেকৰ ঘৰলৈ শাহুৱেকৰ ঘৰলৈ গৈছেনে কিন্তু মই এটা কথা কৈ থওঁ যিখিনি জোৱাই ওচৰৰ পৰা ছোৱালী আনিছে সেইখিনি কিন্তু বহুত দূৰদৰ্শী ইয়াত আছেনে তেনেকুৱা জোৱাই যি ওচৰৰ পৰা বিয়া পাতিছে মোৰতো নলবাৰী আপোনাৰ মানে কি খুটাটো ধৰি আছেনে হাত দাঙিছে আছেনে নাই তেনেকুৱা জোৱাই ওচৰৰ পৰা বিয়া পতা আছে ন অঁ ঠিকেই নাই তেওঁলোকে আগতেই জানিছিল যে এদিন গৈ পেলাই তেলৰ লিটাৰ 107 টকা হ'ব ওচৰৰ পৰা আনি থোৱাই ভাল সেইকাৰণে ওচৰৰ পৰা বিয়া পাতিছে দেই ইমান ধুনীয়া ল'ৰা দেখিলে বেঙা বুলি গম নাপায় মই এফালে বিহু গ'লে সহযোগ কৰিবলৈ কৰিব কিয় নকৰিব মই একেলগে সহযোগ কৰিবনে
সহযোগ কৰিব কিন্তু ইমান বৰষুণৰ মাজত যে ইমান বতাহৰ মাজত ইমান মানুহ আছে মাই ত মই কেইকেইটা আহিয়ে কৈছোঁ কি আছোঁ বহুত ভাল লাগিছে খালি মই যাম দাদা দাদা সহযোগ কৰিব দেই মোবাইলত দেখিছে মই আহি যায় পিছত ভালকৈ ভালকৈ মন দি কৰ মানে মন দি কৰিলেহে ধুনীয়া হ'ব দে মইতো গাইছোঁ এই মাইক্ৰফোনটো হাতত তুলি ল'লে গায়ক নহয় অলপ সাধনা লাগে এনেই গান এটা গাই দিলে গায়ক নেকি সাধনা কোন আছে উঠি আছে সেইটো কোৱা নাই নহয় আজি সেইটো কোৱা নাই নহয় মই কৈছোঁ তই প্ৰেক্টিচ কৰিব লাগিব যে প্ৰেক্টিচ কৰ মই যে গাইছোঁ এতিয়া সেই তেনেকুৱা কোৱা দিয়ক আই সৰস্বতী কি হ'ল তাত নেজানো সেইটো সুৰটোৱে চঢ়া মাৰি ধৰিছে প্ৰেক্টিচ কৰ মই শিকাই দিম চা কে চা মাৰ মোৰটো গাইছোঁ চা কে চা কি চা আমাৰ ফালে এইটো চাউণ্ড বিহুত নিদিয়ে কিন্তু ভাওনাত কণ্ঠ চুৰ ওলালে দিয়ে ৰাখ চা কে চা অকল চা অকল চা কেৱল চাহটো কচ চা কেৱল চা ভালকে বুজাই দিওঁ আমি অপইতা লৈ আমাক যেনেকৈ ভেজাব আমি তেনেকৈ ভাবিম তাক চা ৰে ৰে নুফুটে একেবাৰেতো নুফুটে হ'ব গা গা সেই গাই আছোঁ নাচোন তই গা কি বজ্ৰপাত পোৱা মানুহৰ নিচিনা ৰৈ আছে গা গা সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা সা ৰে গা মা পা মা পা ধা পা ধা নি ধা নি সা আমি অসমীয়া নহয় দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজি অসমীয়াই নিজক নিচিনিলে অসম ৰখাবলৈ যাব আমি অসমীয়া এই বাবা লিভাৰ ওলাই আহিছে পাগল হৈ নালাগে আপোনালোকক দেখিলে পিছত ঘৈণীয়ে ঘৰত গ'লে গালি পাই থাকিব তোমাৰ ঘৰত মনেই নকৰা ক'ত মন কৰিব মানুহখিনি ইমান উৎসাহ পোৱাৰ পিছত তই গা তই ধুই মই নিজে আনিবলৈ পাহৰিলোঁ মোৰ মনত পৰিছে এইবোৰ চুই আছোঁ যে চেনিটাইজাৰখন মাৰি ন চেনিটাইজাৰ হাতত নহয় ভৰি তোলোৱা ধোৱা এই চেনিটাইজাৰ নহয় মৌ চা মানে গানটো ডিঙিটো ফুফাই যায় মই কাৰণে বোলো মৌ অকণ খাই লওঁ তেনেকুৱা বটলত মৌ আনিলে মানুহে চেনিটাইজাৰ বুলিতো ভাবিব ফুট থাকিলে চব মানুহে ছোৱালী নহয় বটলত পানী থাকিলে চব পানী পোৱা যায় What
নহয় এনেকৈ চিঞৰিলেও নহ'ব একে এইটো এতিয়াহে মোৰ মনটো আহিছে মানে আইতা হালধি বাৰীতে হালাবা আহিছিল ভালুকে লগালে খেত কোনো ভালুকে লগালে খেত এই টংলা ছোৱালী এই টংলাৰ বোৱাৰী এই সাবা বুলি কি ক'লে তাক বোলো টংলাৰ যিসকল বোৱাৰী তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ বুলি ভাবোতে টংলা ছোৱালী দোকান বুলি ভাবোতে কমিটিয়ে জগালে কিন্তু উপায় নাই কমলা ভনীয়ে যদি সেইজনী আপোনাৰ মন যায় নে চাবলৈ কমলা ভনীয়েকক কমলা ভনীয়েকক চাবলৈ মন যায় আপোনালোকৰ মন গ'লে কি হ'ব মোৰ মন যায় মানে সেইজনী ছোৱালীলৈ ছাগলী মই আজিলৈকে দেখা নাই ভেকুলী পৰিলে নাটক সমনীয়া ভেকুলী পৰিলে নাটক লগকে কেঁচাই দুজনী আনিলে আমাৰ মণি বৌ আমাৰ ডিম্পী বৌ এজনী চিয়েলো এজনী ঘৰ আমায় টিকে চাই দুজনী আনিলে মোলৈ নপৰে বেছি দীঘলীয়া নকৰোঁ আমাৰ মানে বতৰৰ মানে পৰিস্থিতি বুলি চাই মানে আমাৰ অনুষ্ঠানটো বেছি দীঘলীয়া কৰিবলৈ মানা কৰিছে ঠিক আছে আমি খণ্ড খণ্ডকৈ এই বছৰ এইটো এইখিনি গেপ দি অহা বছৰলৈ অহা খণ্ডৰ পৰা আৰম্ভ কৰিম কিন্তু এনেকৈ গুচি নাযাওঁ আমি মানে বহুত কষ্টকৈ আমি তাতে নাচিব নাজানো কেকে চাইটো জানেই মইতো নাচিব নাজানো আপোনালোকে লাইন এক্সপ্ৰেছ চাইছেনে তাতো কেকে চাই ডেন্স কৰিছে হয়নে নহয় কেকে চাই নাচিব জানে অলপ জানে মই একেবাৰে নাজানো গতিকে আমি প্ৰেক্টিছ কৰি এটা ডান্স আপোনালোকলৈ আগবঢ়াই লৈ আহিছোঁ আমি নাচিলে এবাৰ চাবনে সহযোগ কৰিব লাগিব ডান্সটো কৰোঁ কেকে চা ভাষাত এই মজা
মোবাইলটো এনেকৈ বহুত সময় ধৰি নাথাকিবা, পিছত অনুষ্ঠান শেষ হ'ব হাত এখন এনেকৈ থাকি যাব। মামা মোৰ আমাৰ বিপিন মামা নহয় এনেকৈতো ক'লে নহ'ব না। এতিয়া আপোনালোকেতো মাতিছে, আমি আহিছোঁ ধুনীয়াকৈ অনুষ্ঠান কৰিছোঁ। এতিয়া মাজৰ বতৰে যদি খেলি মেলি কৈছে আমি বতৰ বুজাব নোৱাৰিম ন। গতিকে এটা ডান্স ডান্সটো চাওক, তাৰপিছত আমি বাকীখিনি কথা পাতিম। আমি পাৰিছোঁ নে নাচিব? বহুত বহুত ধন্যবাদ। আমাৰ অনুষ্ঠান সামৰিছোঁ আৰু আপোনালোকক এটা কথা কৈ যাওঁ, আমি আপোনালোকক অকণমান মনোৰঞ্জন দিবলৈ হয়তো জানি হওক অজানিতে হওক বিভিন্ন কথা কৈছোঁ। কোনো দায়দোষ নধৰিব আমাক। যিসকল আই মাতৃ পিতৃস্বৰূপ আছে তেওঁলোকে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব। যিসকল ডেকা ল'ৰা আছে তেওঁলোকে ভাই বন্ধু বুলি আমাক ক্ষমা কৰি দিব যদি কিবা ভুল কৰিছোঁ। যিসকল গাভৰু ছোৱালী আছে তেওঁলোকৰ আমাক নিজৰ দাদা ভাইটি বুলি ক্ষমা কৰি দিব। আৰু যিসকল নতুন বোৱাৰী আছে তেওঁলোকে আমাক নিজৰ গিৰিয়েক বুলি কয়। মুঠতে ক্ষমা কৰি দিব। সকলো ভালে থাকক, বেহাৰবাৰী আউটপোষ্ট চাই থাকক, হাঁহি থাকক। আপোনালোকৰ এই মৰম আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্টখন নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পাইছে। বহুত বহুত ধন্যবাদ। আমি অনুষ্ঠান সামৰিছোঁ। এফালে কৈছোঁ অকণমান দীঘল কৰিব লাগে, এফালে কৈছে সামৰিব লাগে। শেষ কৰাৰ সময়ত এটা কথা কৈ যাওঁ, শেষ হয়। ইয়াৰ পিছত একোৱেই নকওঁ। এইটো শুনা বোলে বসন্তকালৰ ক'লা কুলি, মোৰ কথা খোলা খুলি। আমি নাচাৰ এটা ভিডিঅ' দেখিছিলোঁ। আমি সকলোৱে প্ৰত্যেকে জানো যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথম আদি শব্দ হৈছিল ওম। ওমটো আদি শব্দ আছিল আৰু নাচাৰ বিজ্ঞানীয়ে কৈছিল যে সূৰ্যৰ পৰা যিটো চাউণ্ড ওলায় সেই চাউণ্ডটো হেনো ওম শুনি। এইটো হয়তো বহুতে ফেচবুকত পাইছে, ময়ো পাইছোঁ। অকণমান আমি অনুষ্ঠানটো আমাৰ নিজৰ ভালৰ কাৰণে, কাৰণ আমি মহামাৰী এটা পাৰ কৰি আহি আজি মানুহখিনি গোট খাইছোঁ, আমি অকণমান এটা ধ্যান কৰিম। তাৰপিছতে আমি অনুষ্ঠান সামৰিম। আপোনালোকক বৰ নকৰোঁ, 4টামান শব্দৰে খালি ধ্যান এটা কৰিম। সকলোৱে সহযোগিতা আগবঢ়াব। তই কৰিব পাৰিব, কৰিবনে চবেই? থেংক ইউ। আৰামত জেগাতে বহি চবে একেলগে কৰক। এতিয়া ক'ব আহ আহ আহ। ইয়াক ভিতৰৰ শব্দটো কৰক। এতিয়া খৰকৈ চবে একেলগে ক'ব। থেংক ইউ। এতিয়া প্ৰথমবাৰ মই এনেকৈ ৰাজহুৱা চোলা পালোঁ।